কৰোণাতে দেখা কৰোণাত বিয়াখন পতা হ'ল তেনেহ'লে কৰোণাত বিয়া পাতে সেন্দুৰ পূজাই এই পাহাৰৰ তলত বান্ধি থৈছো কৰোণা তহঁতৰ কাৰণে মই কেতিয়াও কোনো জেগাত শান্তিত যাব নোৱাৰো দুইটা হা এটা তই আৰু এটা তই যাব নোৱাৰো তহঁতৰ চিগনেল লগা মই লগোৱা নাই এনেকে লগাই হ'ব মই এনেকে লগাওঁ হ'ব হ'ব লগালেই হ'ল এটা মই গামোচা পিন্ধিব দিছো নেকি লগালেই হ'ল এখন মই গামোচা পিন্ধিব দিছো লগালেই হ'ল হ'লতো এতিয়া এই চুলিখিনিৰ লগত মানে মাথা মালখিনি ভগৱানে লৈ গুচি গ'ল মানে গাড়ীৰ পৰা পুৰা নামি ললো এতিয়া গৈ আছো শুনি ল এতিয়া মানে আমি যিটো জেগাত গৈ আছো এই শুনিছ নাই জেগাত আমি গৈ আছো জেগাটোত মানে মানুহজন অকমান ডেঞ্জাৰ ভূত ওলাব নি আমি উঠাই নিবলৈ আহিছো তেওঁ ভূত ওলাব নি ভূত মানে ভূততকৈও বেলেগ নহয় ডেঞ্জাৰাছ বুলি ক'লা যে বহুত বেছি ডেঞ্জাৰাছ মানে গতিকে সাৱধানে থাকিবি দেই সঁচা নেকি মানে যিটো জেগাত আহিছো গতিকে মই সাৱধানে আহিছো তো উঠাব আহি আছো আজি এটা মানুহক উঠাই লৈ যাম গাড়ী দৰজা পুৰা খোলা ৰাখিব মোক বান্ধি নিবানে মুখ বান্ধি মানে সেইজনৰ মুখ আপুনি বান্ধাটো দূৰৰ কথা আপুনি মুখ একোৱে কৰিব নোৱাৰে মোক এনি টাইম চলিয়ে থাকে বেলেগ তো বেলেগ মুখ এখন বলক গম পাব নমস্কাৰ কৰোণাতে দেখা কৰোণাত বিয়াখন পতা হ'ল তেনেহ'লে কৰোণাত বিয়া পাতে সেন্দুৰ পূজাই এই পাহাৰৰ তলত বান্ধি থৈছো কৰোণা আপোনাক মই কৈছিলো যে ৰাজা আহিলে আপুনি অলপ দম দিব একো নকৰো একো নকৰে ৰাজা মোৰ প্ৰাণৰ ধন তোমালোকে যিমানেই কোৱা বাকী কথা পিছত পাতিম আগতে মই ইয়ালৈ কেলে আহিছো আপুনি সেইটো গম পায় নে নাপায় কৃষ্ণ মই কেলে আহিছো বাৰু ইয়ালৈ নাজানো বাবা মই আপোনাক উঠাই নিবলৈ আহিছো কিডনেপ কৰিবলৈ আহিছো আপোনাক কিডনেপ তাৰমানে কি কিডনেপ এই কিডনী এটাও লৈ যাম মানে সেইটোকে কিডনেপ বুলি কয় এই কোন এইটো বৰটো এইটো ককাক মই ঘৰলৈ লৈ যাবলৈ আহিছো আচলতে একেলগে অন কেমেৰাত বহুত দেখিলে এতিয়াৰ পৰা ককাক মোৰ ঘৰত দেখিবলৈ চাওঁ ককাৰ বচোন হাঁহি দিয়ক চাওঁ মুখখন চাওঁ আকৌ দাঁত আছে নাই দাঁত নাই বদৈয়া হাতে দাঁত সৰালে হা হে বাচ্চা ৰাজা অ মোৰ হাতে পকা ৰাস্তাত পেলাই হা পকা ৰাস্তাত দোকানী পেলাই হা তিনিটা দাঁত লগে লগে আচ্ছা। বাকী দাঁত সব সৰুকাই গ'ল হাতীয়ে মা এতিয়া সুধা ৰাইজক সুধা এতিয়া ককাই তেনেহ'লে মাংস খাব নোৱাৰে মাংস খাব নোৱাৰে কি শিলগুটি দিবা নেকি এতিয়া ককাক লৈ যাম মোৰ লগত একচুৱেলি লখিমপুৰলৈ আৰু আনলিমিটেড সময়ৰ কাৰণে কোনো সময়সীমা নাই ককা যেতিয়ালৈকে আপোনাৰ মন যায় তেতিয়ালৈকে আপুনি মোৰ লগত থাকিব লাগিব আপুনি বোলে মোক কৈছে বোলে ৰাজা মই ঘৰত থয়া তেতিয়াও থৈ নাযাওঁ আপোনাক মোৰ লগতে ৰাখিম ঠিক আছে বেছি সময় নকৰোঁ যথেষ্ট মানুহ আছে বহিব লাগিব পইচা দেখিছ দেখছ নাই আকৌ এজনী চিনি পাইছে নহয় বৰ্তমান পৰিচয় হোৱা নাই মা তোমাৰ যায় নেকি আপোনাৰ বোৱাৰী মাই গড কইনা নিবলৈ ওলাইছো কইনা যাব ওলাইছে ৰাইজে চবে পুৰা বিদায় দিছে হা কেতিয়া আহিব লাগিব জলদি পঠাব লাগিব ন हम असम भरने का भ्रमण करने वाला आदमी है इसका ये
बताओ बच्चा हम क्या मायके नहीं है ককা কিয় মাইকী নেই না বিদায় মুহূৰ্ত ত' ককাৰ মানে অনুৰাগীসকল বৰ্তমান সময়ত যথেষ্ট আৱেগিক হৈ পৰিছে কথাবিলাক কাৰো মন নাই তথাপিও ককা যাব जाबाने जाबाने আৰু ককা যিহেতু মোৰ লগত লখিমপুৰ পাই গ'লি এইফালে ককা লখিমপুৰ ঘূৰি যায় ককা নমস্কাৰ नमस्कार बाबा नमस्कार মজা 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 মানে এতিয়া বৰ্তমান ককাই মই বজাৰ কৰিবলৈ আহিছোঁ তো শাক পাচলি কি পাওঁ লৈ মেলি যাওঁ এইফালে ককাৰ অনুৰাগী চব একদম লৈ আহিলে এইফালে একদম বজাৰ কৰিবলৈ আহিছোঁ চাহ নাখাব ঘৰত চাহ খাব মানে বজাৰ কৰিবলৈ ওলাই আহিছোঁ ঘৰৰ কিবা কিবি বজাৰ সময় গতিকে কৰি লওঁ আৰু ককাই অ'কে আহক এইখন মানে কি গম পাইছে নাই ককা এইখন আছে লখিমপুৰৰ ডেইলি মাৰ্কেটখন বুজিছে তেতিয়া আমি ডেইলি মাৰ্কেটত বজাৰ কৰি আছোঁ বাৰু ঠিক আছে আজিৰ ভিডিঅ'ত আমি ইমানতে শেষ কৰি দিওঁ আৰু আপোনালোকক কৈ দিছোঁ ককা মোৰ লগতে আছে ককা কোৱাচোন সুপ্ৰভাত হা সুপ্ৰভাত অঁ খুব প্ৰভাত মানে ইংৰাজীত গুড মৰ্ণিং গুড মৰ্ণিং ৰাতিপুৱা ৰাতিপুৱা তো ককা বৰ্তমান ৰেডি হৈ আছে যোৱাকালি আমি খাই বৈ আৰু মানে ভাত পানী খাই বৈ শুই গ'লোঁ ককাও যিহেতু বহুত বেছি ভাগৰে দুখে কষ্টৰে আহিছে গতিকে সেইটো কাৰণে ককাক আমনি নকৰিলোঁ এতিয়া নেক্সট মৰ্ণিং আৰু ককা বৰ্তমান ৰেডি হৈ আছে তেওঁ ৰেডি হৈ থাকক ময়ো ৰেডি হৈ লওঁ আৰু তাৰ পাছত এতিয়া অলপ ওলাই যাম আৰু কিছুমান ভিডিঅ'জ বনাব লগা আছে গম পাব ক'ত যাম কি কৰিম গতিকে ভিডিঅ'বোৰ চাই থাকিব ককাৰ লগত এটা স্পেচিয়েল পডকাষ্টো আহিব আৰু ফিউচাৰ প্লেনিং কিছুমান আছে সেইখিনিও আপোনালোকে গম পাব আৰু বৰ্তমান ককা মোৰ ঘৰতে আছে চিন্তা কৰিব নালাগে সকলোকে কৈ দিছোঁ